जय श्री गोविंद। परम पवित्र श्री श्री आउनियती सत्राधिकार प्रभुश्वर तथा भावना समारोह 2026 पूज्यपाठ सभापति महोदय, श्री श्री आउनियती डेगाधिकार प्रभुश्वर तथा भावना समारोह 2026 पूज्यपाठ कार्यकारी सभापति देव, भावना समारोहर विभिन्न उपसमितिসমূहर सभापति सम्पादक प्रमुख सम्मानीय सदस्यबृंद, भावना समारोहर जन्म लग्নৰ जड़ित हो थका एकांत भावना समारोहर शोभानुध्यायी व्यक्तिসকল, মাজুলীৰ সংবাদ জগতৰ লগত জড়িত হোৱা সন্মানীয় সাংবাদিক বন্ধুসকল, সংবাদকৰ্মীসকল, আমাৰ এই অনুষ্ঠানৰ আজি আমন্ত্ৰণ কৰা আমাৰ বিভিন্ন ব্যক্তিসকল, জয় জয়তে আপোনালোক সকলোলৈকে আজি এই পবিত্ৰ মুহূৰ্তত অসম ভাওনা সমাৰোহৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধা নিবেদন কৰিছো। 2006 চনৰ পৰাই আৰম্ভ কৰি অহা এই ভাওনা সমাৰোহ পূজ্যপাঠ সত্ৰাধিকাৰ প্ৰভুঈশ্বৰৰ এক সপোন আছিল। 2006 চনত আৰম্ভ কৰা ভাওনা সমাৰোহে আজি একাদশবাৰৰ বাবে আমি আনুষ্ঠানিকভাৱে লাই খুঁটা প্ৰতিষ্ঠা কৰাৰ কাৰ্যসূচী আৰম্ভ কৰিছো। ইতিমধ্যে অসম ভাওনা সমাৰোহে সমগ্ৰ অসমৰ ভাওনাপ্ৰেমী তথা শিল্পীসকল ভাওনাপ্ৰেমী ৰাইজৰ মাজত এক অতি আপোন এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে স্থান লাভ কৰিছে আৰু সকলোৱে বাট চাই থাকে যে 2 বছৰৰ মূৰে অনুষ্ঠিত হোৱা ভাওনা সমাৰোহত আমি কেনেধৰণে অংশগ্ৰহণ কৰিম আৰু কেনেধৰণে এই ভাওনা সমাৰোহত আমি শিল্পীসকলৰ প্ৰতিভা আমি দেখিম। সংস্কৃতিৰ এক পৰিশীলিত গতিত আগবাঢ়িবলৈ আৰম্ভ হৈছে আৰু তাৰ সংখ্যাগৰিষ্ঠ শ্ৰেয় অসম ভাওনা সমাৰোহ এই মাজুলীৰ প্ৰতিযোগিতাখনে লৈছে বুলি কোনো অত্যুক্তি কৰা নহ'ব। আজি পবিত্ৰ মুহূৰ্তত আমি 18 জানুৱাৰীৰ পৰা 28 জানুৱাৰীলৈকে একাদশবাৰৰ বাবে এইবাৰ অনুষ্ঠিত হ'বলগীয়া অসম ভাওনা সমাৰোহৰ আনুষ্ঠানিকভাৱে লাই খুঁটা প্ৰতিষ্ঠাৰ কাৰ্যসূচীত আমি আগবাঢ়িব বিচাৰিছো। পূজ্য সত্ৰাধিকাৰ প্ৰভুশ্বৰক আমি আজি এই অনুষ্ঠানটো গন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। আমাৰ পূজ্যপাঠ ডেকা প্ৰভুশ্বৰ আছে আৰু আমাৰ পূজ্য বৈষ্ণৱসকল আছে, সন্মানীয় ব্যক্তিসকল আছে, সকলোকে এই অনুষ্ঠানত সহযোগ কৰিবৰ বাবে অনুৰোধ কৰিছো আৰু লগে লগে আইসকল উৰুলি দিব বুলি আমি আহ্বান জনাইছো। পূজ্যপাঠ সত্ৰাধিকাৰ প্ৰভুশ্বৰ আজি পবিত্ৰ মুহূৰ্তত এফাকি আশীৰ্বাদ সকলোকে ধন্য কৰিবৰ বাবে আহ্বান জনাইছো। सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया, सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखः भवेत्। আমি বিভিন্ন স্থানত
এই প্ৰাৰ্থনাৰে সকলোৰে মংগলৰ অৰ্থে শুভকামনা কৰিছোঁ। 2006 চনৰ পৰা মাজুলী ৰাইজৰ পূৰ্ণ সহযোগত সভাকৃষকসকলৰ সমূহীয়া প্ৰচেষ্টাত এই মণিকাঞ্চন ক্ষেত্ৰত দুবছৰ মূৰে যি ভাওনা সমাৰোহ অনুষ্ঠিত হৈ আহিছে, এই ভাওনা সমাৰোহ সঁচাকৈ এক বৰ্ণাঢ্য অনুষ্ঠানলৈ ইতিমধ্যে এই গতি কৰিছে। আমাৰ আগৰ লেখনখিনি মাজুলীত কাতি বিহু, ৰাস, পালনাম, শাৰদীয় উৎসৱৰ লেখত আমি ধৰোঁ। এতিয়া এই ভাওনা সমাৰোহ মাজুলীৰ এক বিশেষ উৎসৱৰূপে ই পৰিগণিত হৈছে। আৰু কেৱল ই মাজুলীতে আবদ্ধ হৈ থকা নাই, অসমৰ ভাওনাপ্ৰেমী ৰাইজে এই ভাওনা সমাৰোহলৈ বাট চাই থাকে আৰু ইয়াক এটা মহোৎসৱলৈ তেখেতসকলে ৰূপান্তৰিত কৰিছে, যিটো আমাৰ সকলোৰে বাবে এক শুভদায়ক বাৰ্তা। আমাৰ ভাওনা সমাৰোহৰ কেইটামান বিশেষ বৈশিষ্ট্য আছে। আমি বহু ঠাইত ভাওনা প্ৰতিযোগিতা হোৱাৰ কথা শুনো, সমাৰোহো পাতিছে, কিন্তু তাত কেতিয়াবা দৰ্শক হ'লেও পিছৰখন ভাওনালৈ দৰ্শক কমি যায় আৰু ভাওনা আয়োজন কৰোঁতে আৰম্ভণিৰ পৰা শেষলৈকে যিধৰণে ৰাইজৰ সহযোগ থাকিব লাগে নাথাকে, মাজত ধৰি হয় বা শেষলৈ হয়। কিন্তু আমাৰ ইয়াত ব্যতিক্ৰম। আমাৰ যেতিয়াই ভাওনা সমাৰোহ শব্দ উচ্চাৰণ হয় তেতিয়াই বিশেষকৈ মাজুলী ৰাইজ ঢপলিয়াই আহে আৰু এয়া আমাৰ কাৰণে অত্যন্ত এক গৌৰৱপূৰ্ণ বিষয়। আৰু আমাৰ ইয়াত আমাৰ নিচিনাকৈ টকা পইচাৰ কাৰণেই আমি বৰ হাহাকাৰ কৰি থাকিব লাগে। আপুনি সুখী হ'ব, আমাৰ আজিৰ দিনটোতে প্ৰায় 1.5 মাহ আছে, কিন্তু আমাৰ ভাওনা সমাৰোহৰ যাৱতীয় প্ৰায় টকা পইচা যোগ হৈছে। খাদ্যকে ধৰি পুৰস্কাৰকে ধৰি গোটেইখিনি প্ৰায় যোগাৰ হৈছে। জমি যাব আৰু তাৰ লগে লগে আমাৰ ইয়াত যিটো দৰ্শকৰ পৰিভৰ হয়, আমি কৈছোৱেই কোনো ঠাইত তেনেকৈ নহয়। আপোনালোকৰ মনত আছে চাগে, যোৱাবাৰ পুলিচে দিয়া লেখ অনুসৰি শেষৰ ভাওনা দুখনত 1 লাখ দৰ্শক উপস্থিত হৈছিল। এইটো কথাই আমাক সঁচাকৈ ভাবিবলৈ বাধ্য কৰাইছে যে ভাওনাত কিমান আকৰ্ষণ আছে আৰু বিশেষকৈ মাজুলীৰ ভাওনাই কিমান তত্ত্বসূচক বাৰ্তা প্ৰদান কৰিছে। আৰু সেয়ে আমি এইবাৰ আকৌ সেই একে হেঁপাহেৰে আগবাঢ়িছোঁ। 26 চনত 18 জানুৱাৰীৰ পৰা যি ভাওনাখন অনুষ্ঠিত হ'ব 11 বছৰৰ কাৰণে অতি সুন্দৰকৈ এই অনুষ্ঠানটো সম্পন্ন হ'ব। মৰ্ণিং দিনটোৰ কথা গম পায়। আজি আধাৰশিলা স্থাপনত আপোনালোকৰো যিটো এই দেখা পাইছোঁ, আমাক এইটো কথা ভাবিবলৈ বাধ্য কৰাইছে আন কিবাটো এইবাৰ ভাওনা সমাৰোহ আৰু ধুনীয়া হ'ব। আৰু আজি আপোনালোকৰ সহযোগত তথা ৰাইজৰ আশীৰ্বাদ শিৰত লৈ আমি আজি লাইভ এটা কাৰ্যসূচীৰে ভাওনা সমাৰোহ 26ৰ শুভাৰম্ভ কৰিছোঁ। আৰু আপোনালোকৰ সকলোৰে সহযোগিতা আছে আমি জানো, কিন্তু তথাপি অনুষ্ঠানটো শেষ মুহূৰ্তলৈকে আপোনালোকে অনবৰতে আন্তৰিকতাৰে সহায় সহযোগ কৰিব, এই প্ৰাৰ্থনা জনালোঁ আপোনালোকৰ ওচৰত। আৰু আমাৰ দুটামান বিশেষ কথা আছে। এইবাৰ আমি কমেও 570 হাৰৰ সৈতে ভাওনা সমাৰোহ উদ্বোধন কৰাৰ কথা ভাবিছোঁ। আৰু যদি সেই হৈ উঠে যে ভাওনাত থকা সূত্ৰধাৰৰ যিটো গুৰুত্বপূৰ্ণ চৰিত্ৰ, সেইটো যেন আকৌ এবাৰ আমি ৰাইজৰ মাজত সদৰি কৰিব পাৰিম। আৰু আপোনালোকৰ নিশ্চয় কথা বিদিত, মঞ্চনাটত ডাইৰেক্টৰ থাকে, কিন্তু ভাওনাত পোনপটীয়া ডাইৰেক্টৰ নাথাকে। আজিকালি যদিও প্ৰতিযোগিতাত ডাইৰেক্টৰ ওলাইছে,
কাৰণ আমাৰ ডাইৰেক্টৰৰ কামটো সূত্ৰধাৰে কৰে। সূত্ৰধাৰ নৰ্তক, সূত্ৰধাৰ গায়ক, সূত্ৰধাৰ উপস্থাপক। এখন নাটত যেনেকৈ আমি ভাগে ভাগে পাৰ্ট দি দিওঁ, ঠিক আমাৰ অংকীয়া ভাওনাত বা আমাৰ থলুৱা ভাওনাত সূত্ৰধাৰজনে এই গোটেইখিনি কাম কৰে। আৰু সেয়ে আমি এইবাৰ সূত্ৰধাৰ নৃত্যটো বাছি ল'লোঁ যে কমেও 500 সূত্ৰধাৰে যদি ভাওনাখনৰ উদ্বোধন কৰে, গতিকে এই সূত্ৰধাৰ যিটো গুৰুত্বপূৰ্ণ দিশ, সূত্ৰধাৰ যিটো বৈশিষ্ট্য, সেইটো এবাৰ যেন আমি আকৌ সদৰি কৰিব পাৰিম। আৰু আমি ভাবোঁ আজি হাজৰিকা প্ৰমুখ্যে আমাৰ শিক্ষা